নমস্কাৰ প্ৰথমে সকলোকে স্বাগতম জনাইছোঁ এই চেনেলটোত যিমানখিনি আগৰ পৰাই আছে আৰু এটা কথা জনাই দিব বিচাৰিছোঁ যে এই চেনেলটো আগতে আছিল AND প্ৰডাকশ্যন আৰু এতিয়া হৈছে অশ্বিনী ডেকা অফিচিয়েল মানে কিহৰ কাৰণে চেঞ্জ কৰিবলগীয়া হ'ল AND প্ৰডাকশ্যন মাৰিলে বহুতে বিচাৰি নাপায় মোক সেইটো বহুতে কৈছিলে আৰু সেইকাৰণে নামটো চেঞ্জ কৰি দিছোঁ আৰু আজি এতিয়া বিশেষ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম মানে আমাৰ অসমীয়া চলচ্চিত্ৰ এখন আহি আছে ৰাঘৱ গতিকে সেই ৰাঘৱৰ সংক্ৰান্তত যতীন দা আৰু নিশিতা বাই বাৰু কি কয় ৰাঘৱৰ বিষয়ে আমি জানিব লাগছোঁ নমস্কাৰ মই বৰ্তমান উপস্থিত আছোঁ মোৰ ঘৰৰ ওচৰতে ননৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু আজি ইয়াত উপস্থিত আছে আমাৰ সকলোৰে মৰমৰ মোৰ শ্ৰদ্ধাৰ যতীন দা নিশিতা বা আপোনালোকে সকলোৱে জানে যে অতি কম দিনৰ ভিতৰত আমাৰ মাজত আহি আছে ৰাঘৱ আমি অসমীয়া গতিকে আমি অসমীয়া যিমানখিনি আদৰণি সভা আৰু ভাল লাগিছে যে বহুত দিনৰ পাছত অশ্বিনীক লগ পালোঁ কাৰণ আমি একেলগে কাম কৰোঁ বেহাৰবাৰী আৰু আজি লগ পাই খুব ভাল লাগিলে আমি সকলো আহিছোঁ ইয়ালৈ আৰু জনাবলৈ পাই সুখী হৈছোঁ যে অহা 27 অক্টোবৰ তাৰিখে আমাৰ এখন চিনেমা আহি আছে ৰাঘৱ সকলোৱে চাব চিনেমা হললৈ গৈ অসমীয়া ইণ্ডাষ্ট্ৰিটো জীয়াই ৰাখিব লাগিব আমি সকলোৱে মিলি গতিকে সকলোকে অনুৰোধ জনাইছোঁ চিনেমাখন ভাল পাব বুলি আমাৰ আশা আৰু কাম কৰি যাম আপোনালোকৰ আশীৰ্বাদত ভাল ভাল কাম কৰিবলৈ চেষ্টা কৰিম ভাল ভাল কাম কৰি আপোনালোকক উপহাৰ দিবলৈ চেষ্টা কৰিম চাই থাকিম আজি কৰৰা হাইস্কুলত আমি আহিছোঁ নৱাগত আদৰণি সভাত আমাক আমন্ত্ৰণ জনালে আমি ৰাঘৱৰ টিমৰ নিশিতা জিভিটিৰ মই আহিছোঁ আৰু ছবিখন বিষয়ে ক'বলৈ আৰু আমাৰ চিনেমাখন অক্টোবৰ ৰিলিজ হ'ব ৰঙীয়া আমি উপস্থিত হৈছোঁ আৰু সকলোকে অনুৰোধ কৰিম ৰাঘৱ চাওক আৰু অসমীয়া চলচ্চিত্ৰ উদ্যোগটো আগুৱাই আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব হয়তো বহুতো ভুল থাকি যাব পাৰে বাৰু কাৰণ মই সিমান নাজানো দেই মই মোবাইলৰ বিষয়েও সিমান নাজানো আৰু এইবিলাকৰ বিষয়ে সিমান জ্ঞাত নহয় গতিকে কিবা ভুল থাকিলে কৈ দিব নিজৰ ঘৰৰ ভাইটি বুলি বা দাদা বুলি আৰু এই ভিডিঅ'বিলাক যিমান পাৰে মোৰ চেনেলটো আপোনালোকে শ্বেয়াৰ কৰিবৰ কাৰণে চেষ্টা এটা কৰিবচোন তেতিয়াহে মানে মোক আৰু ভিডিঅ' দি থাকিবৰ কাৰণে ভাল লাগে আৰু আপোনালোকক জনাবলৈ পাই ভাল লাগিছে যে মোৰ ভিডিঅ' এটা ষ্টকত আছে এখন শ্বৰ্ট ফিল্ম তাত বহুকেইজন নৱাগত অভিনেতাই অভিনয় কৰিছে গতিকে অতি কম দিনৰ ভিতৰত সেই ভিডিঅ'টো আহি আছে তাত বহুকেইজন আছে আমাৰ ৰূপজ্যোতি ৰাজবংশী তাৰপিছত দীপেন বাইহাটা চাৰিআলিৰ তাৰপিছত এজনী নহয় 4জনীমান ছোৱালীও আছে সৰু ছোৱালী গতিকে সকলোৱে চাব আৰু শেষত সকলোকে ধন্যবাদ জনাই আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ ধন্যবাদ